আমিবোৰ সোঁৱৰণি হৈ ৰ'লোঁ। কথা জেচমিন। পুৱাবোৰ আমাৰ বাবে সদায় জটিল। জটিলতাক ভেদি সাৰ পাই মেজৰৰ ক্লাছটোলৈ চিৰি এৰি ঢপলিয়াই যোৱা। ঠেলাঠেলিৰে অতিবাহিত কৰা আমাৰ প্ৰতিটো ক্লাছ, লাগিলে পিছত যিমানেই বেঞ্চ খালী নাথাকক। ৰোল নাম্বাৰ ৰেজিষ্টাৰৰ সময়ত আনক আমনি কৰা আমাৰ প্ৰতিদিনৰ অসভ্যালিবোৰ যেন আজি মাথো সোঁৱৰণি। অফ ক্লাছত কেণ্টিনৰ গৰম চাহত চুমুক দি পকৰি খোৱা, হয়তো কেতিয়াবা নিজে খাবলৈ লৈ অনা পকৰিকেইটা লগৰকেইটাৰ থপিয়া থপিৰে শেষ হৈ যায়। সুধাবোৰ পৰঠা চালাড আৰু পদিনাৰ চাটনিৰ আমেজেই আছিল যেন দুপৰীয়াৰ অমৃত। সুযোগৰ সন্ধানত দৌৰি ফুৰা আমিবোৰ, যাৰ ফানি পিকসমূহত বিচাৰি লওঁ জীয়াই থকাৰ সুকীয়া আমেজ। কৃষ্ণচূড়াৰ তলত জমি উঠা আমাৰ আড্ডাবোৰ, জীৱনত বহুবাৰ জয়ী হলোঁ। পিছে ক্লাছৰ শেষত ঘণ্টা ধৰি খেলা লুডুখনত জয়ী হোৱাৰ মাদকতাই যেন সুকীয়া আছিল। দিনবোৰ আগুৱাই গ'ল, প্ৰতিটো পলে দি গৈছিল বন্ধুত্বৰ নতুন নতুন আবেগ। অৱশেষত আমিবোৰ মাথো সোঁৱৰণি হ'লোঁ। মংগলী কলেজ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ প্ৰতিটো চুকে চুকে ৰ'ল আমাৰ মৰমৰ আকুলতাবোৰ। আমি সোঁৱৰণি হ'লোঁ। Have a good luck to all mates for your destinations. Thank you.